হেল্ল' গাইজ, আজি এয়া কাতি বিহুৰ দিনা ব্লগটো আৰম্ভ কৰিছোঁ। আজি কাতি বিহু হয় 18 অক্টোবৰ আৰু মোৰ হাজবেণ্ডৰ আজি বাৰ্থডেও হয়। গতিকে আমি ঘৰত কাতি বিহুৰ দিনা নাৰায়ণ পূজা পাতোঁ। আৰু এয়া হৈছে তেওঁৰ বাৰ্থডেৰ আগদিনা, মানে 17 তাৰিখে ৰাতি 12টা বজাত এটা সৰু কেক কাটিছিলোঁ বাৰ্থডে বুলি। আৰু যিহেতু 18 তাৰিখে তেওঁৰ মানে দিনটো ব্যস্ততাতেই যায় আমাৰ দুয়োৰে, কাৰণ সত্যনাৰায়ণ পূজা ভাগো কৰা হয় ঘৰতে। আৰু এইবাৰো সেইকাৰণে মানে পূজা ভাগৰ কাৰণে ৰাতিয়ে কেকটো কাটিলোঁ। আৰু এয়া দিনত অঞ্জনৰ ভণ্টি আহিছিলে, তাইও এটা কেক লৈ আহিছিলে। তাৰপিছত এনেকৈ কেক কটা পৰ্ব শেষ হ'ল। আৰু তাৰ মাজে মাজে সত্যনাৰায়ণ পূজাত যিহেতু বহুত যা যোগাৰ লাগে, সেইখিনিও কৰি আছিলোঁ। এইফালে আমাৰ পুৰোহিত আহিলে আৰু এয়া অঞ্জনে ঘোলৰ কাৰণে কল ৰেডি কৰি আছে। এয়া আমাৰ ভিনদেউ। আৰু এয়া সন্ধিয়া পূজা ভাগ আৰম্ভ হৈ গ'ল। আৰু আজি যিহেতু কাতি বিহু, গতিকে সকলোৱে নিজৰ ঘৰত শৰাই এভাগ দিয়ে সন্ধিয়া সময়ত। গতিকে আমাৰ যিখিনি পৰিয়ালৰ মানুহ আছে, মোৰ মা দেউতাহঁত হওক, এনেকৈ তেওঁলোক আহিব পৰা নাছিলে, যিহেতু ঘৰতো কাতি বিহুৰ শৰাই এভাগ দিব লাগে। আৰু আমাৰ গুৱাহাটীত থকা যিখিনি পৰিয়াল, সেইখিনিও আহিব অলপ দেৰিকৈ। কি বনাইছে? আৰু আমি এইবাৰ মানে খোৱা যিখিনি নাৰায়ণ পূজাৰ পিছত মানে খুওৱা হ'ব ভাত, সেইখিনি আমি অৰ্ডাৰ দিছিলোঁ। তাকে এয়া অঞ্জনে সুধি আছে কি কি মানে আইটেম দিছিলোঁ, কি আহিছে, সেইখিনিকে মই দেখাই আছিলোঁ। আৰু নাৰায়ণ পূজাত যিহেতু নিৰামিষেই খুওৱা যায়, এইখিনি বস্তু এনেকৈ যিখিনি দিয়া যায় আৰু পনীৰ, দালি, এইখিনিয়ে বহি লৈছে একদম। তেতিয়াহে ভাল লাগিছে ন? ফটোত নাহে গোটেই সোপা, গতিকে ভিডিঅ' কৰি অঁ অলপ খাব, দিম আপোনাক। আৰু এয়া পূজা শেষ হোৱাৰ পিছত প্ৰসাদ দি আছিলোঁ মই। আৰু যিহেতু খুব ব্যস্ত আছিলোঁ, পৰিয়ালৰ মানুহ সকলো দেৰিকৈ আহিছিলে, গতিকে ইমান ভিডিঅ' কৰা নহ'লে। আমাৰ ফ্ৰেণ্ডো আহিছিলে কিছুমান, সেয়াও ইমান ভিডিঅ' কৰা নহ'লে, অলপ অলপ যি পাৰিছোঁ। আৰু আজিৰ ব্লগটো মানে খুব টুকুৰা টুকুৰিকৈয়ে কৰা গৈছে, ভালকৈ মানে কৰিবলৈ সময়ে নাছিলে, গতিকে সেয়াই। গাইজ, এফালে অঞ্জনো ভাগৰি গৈছে, বিচনাত শুই আছে। ৰাতি 1টা বাজিলে। কি কৰি আছা? কি কৰি আছা? জুবিন দাৰ গান চাই আছে। আৰু এইফালে হৈছে অঞ্জনৰ আজি বাৰ্থডে, যিহেতু তাৰ গিফ্ট, বহুত গিফ্ট পাইছা। বহি চোৱাচোন। আৰু চবতকৈ ভাল লাগিছে এইটো এটা ফুলৰ পুলি দিলে ভাল লাগে। আৰু এইফালেও বহুত গিফ্ট পাইছা। এতিয়া আৰু গিফ্ট নিদিলেও হয় বাৰু, তথাপি যিমান ডাঙৰ হ'লেও গিফ্ট চাই ভাল লাগে, হয় নহয়? এইটো এটা ইমান ধুনীয়া লাগিছে এইটো ন? এইটো জুবিনৰ কাৰণে টিফিন নিব পাৰিম সোণাপুৰত। লাঞ্চ কিট। এইটো কামত অহা বস্তু দিছে, ৱাইল্ড ষ্টোনৰ। এইটো গৰমত কামত আহিব। বা কাপোৰো পাইছা। এইটো টি চাৰ্ট, চাওঁ খোলাচোন, ভাল লাগিছে কালাৰটো। ধুনীয়া কালাৰ ন, লাইট কালাৰ। শ্বাৰ্টো পাইছে। বা ইমানগাল গিফ্ট।
মই দুটা চাৰ্ট দিছোঁ, সেই দুটা পিছত দেখাম ন। যে আজিৰ ব্লগটোত ইমানখিনিয়ে আছিলে, যিহেতু সময় নাপালোঁ বেছি আৰু ৰেকৰ্ডিং কৰিবলৈ। আপোনালোকে যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব।